হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আমাৰ এই নতুন ছটা মটা ভ্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এই শাকবিধ দেখিছেনে বাৰু? সকলোৱে চাগে চিনিয়ে পাইছে নহয় জানো? এই শাকবিধ হৈছে মধুসোলেং শাক। আমি বাৰু মধুসোলেং শাক বুলিয়েই কওঁ। আমি সৰুৰ পৰা এইটো নামেৰে জানো। বাৰু ঠাই বিশেষে ইয়াৰ নাম বেলেগো হ'ব পাৰে। বাৰু যোনে যি নকওক, এই শাকবিধ টেঙা জাতীয় শাক। আজি আমি মগু দাইলত এয়া টেঙা দি খাম। চাওকচোন, শাকবিধ ইমান ধুনীয়াকৈ কোমলীয়া কোমলীয়া পাতবোৰ হৈ আছে। খাবলৈ বৰ সোৱাদ হয়, মাছৰ সৈতেও খাব পাৰি। এইটো হৈছে গোলনেমুৰ পুলি। চাওকচোন, ইমান ধুনীয়াকৈ হৈছে। আজি 2 মাহমানৰ আগত ৰোৱা হৈছিলে। ঠনধৰি উঠিছে আৰু পুলিটো। আৰু আনটো হৈছে এইটো, একেলগতে ৰোৱা দুইটা। আৰু এইবিধ চিনি পাইছেনে বাৰু? এইবিধ হৈছে পাতে গজা, মানে দুপৰ টেঙা। এই দুপৰ টেঙাবিধ পেটৰ ৰোগৰ কাৰণে বহুত ভাল, ঔষধি হয়। পেটৰ যিকোনো ৰোগৰ বাবে দুপৰ টেঙা পিচি খোৱা হয়। ইয়াৰ ৰসটো বহুত উপকাৰী। চাওকচোন, পুলিবোৰ ইমান ধুনীয়াকৈ হৈছে। আৰু কাষতে থকা এই জালুকজোপা চাওকচোন, ইমান ধুনীয়াকৈ ওখ হৈছে। এই পুলিটো যোৱা বছৰ ৰোৱা হৈছিল, জালুকৰ পুলি। আৰু অহা বছৰ চাগে ইয়াত জালুক ধৰিবই। ইমান ধুনীয়াকৈ হৈছে। আৰু গুৰিত সাৰ জাবৰো দিয়া হৈছে। আৰু এটা ৰোৱা হৈছিল, কিন্তু এটাহে বাচিলে, এটা মৰিলে। ভাবিলোঁ আজি আমি নিজেই বাৰীতে ৰোৱা পুলিসমূহ আপোনালোকক অলপ দেখুৱাওঁ। এইটো হৈছে আম পুলি। এইটো নাৰ্চাৰীৰ পৰা কিনি অনা পুলি। 2 বছৰ হৈছে ৰোৱা, কিন্তু যোৱা বছৰ ফুলিছিলে, কিন্তু ফুল নৰখিলে। কিন্তু এইবাৰ ৰখিব লাগিব চাগে এইবাৰ। চাওকচোন, ইমান ধুনীয়াকৈ হৈছে। নাৰ্চাৰীৰ পৰা অনা পুলিবোৰ সোনকালে লাগে গুটি। আনফালে এইজোপা হৈছে জ্যেষ্ঠ মধুৰ পুলি। আপোনালোকে বাৰু কোনে কোনে চিনি পায়? ইয়াৰ পাতটো বৰ বেছি ধুনীয়া, সুগন্ধি আছে। কৰ্পূৰৰ নিচিনা ধুনীয়া গোন্ধায়। বুলিয়ে কওঁ আমি। আপোনালোকে বাৰু কি বুলি কয়? বেলেগ নাম থাকিবও পাৰে। আমি লৈটেঙা বুলিয়ে কওঁ সৰুৰে পৰাই। এইটো চাওকচোন, সৰু সৰু গুটি লাগে। আজিকালি এনেধৰণৰ ফলবোৰ পাবলৈ নাইকিয়াই হৈছে। সেইকাৰণে গছজোপা বাৰীতে ৰুই লৈছোঁ। ল'ৰা ছোৱালীয়ে ডাঙৰ হ'লে খাব পাৰিব, চাব পাৰিব, চিনিব পাৰিব। নেমু পুলি উঠোৱাটো ইমান টান, দেখিছেনে? মই 2 বছৰ ধৰি নেমু পুলি উঠাব পৰা নাই, কিন্তু এইবাৰ এইটো হৈছে। নতুনকৈ পাত আহিছে। আৰু এজোপা আছে, ৰ'ব। এইজোপা চাওকচোন, অৱস্থাই নাই। ইফালে ইমান গুৰিত সাৰ, গোবৰ, পানী, মাটি দিয়া হৈছে, কিন্তু ইয়াৰ অৱস্থাটো দেখিছেনে? ইমান আপডাল কৰাৰ পাছতো মই উঠাব পৰা নাই নেমু পুলি। এইটো চাওকচোন, বৰগৌৰী পুলি কিমান ধুনীয়াকৈ হৈছে। ইয়াৰো 2 বছৰেই হ'ল ৰোৱা। প্ৰতিবাৰে ফুলে, কিন্তু ৰখা নাই। এইবাৰ কিজানি ৰখে দুটামান। এইটো দেখিছেনে? এইটো হৈছে পকা জৰা নেমু। আৰু এটা আছিলে, সিটোৰ পৰাই মই এই গুটিখিনি গজাইছোঁ, দেখিছেনে? পকা জৰা নেমুটো গুটিবিলাক গজালি মেলিছিলে, আৰু এইখিনিতে মই গুটিখিনি দি থলোঁ। আৰু এইখিনি চাওকচোন, পুলি ইমান ধুনীয়াকৈ গজিছে। নেমু পুলি উঠাব পৰা নাছিলোঁ, গতিকে ভাবিলোঁ গুটিখিনিৰ পৰাই মই এয়া নেমু পুলি উঠাইছোঁ। ৰুবলৈ হৈছে আৰু। এইফালে এয়া পদিনাৰ কুমলীয়া পাত আহিছে, আৰু চাটনি খাবলৈ পাৰিম গৰমত।
আৰু এই বৰ মানিমুনি দেখিছেনে চাটনি খাবলৈ আমাক এইবিলাক লাগিয়ে থাকে সৰু মানিমুনি হওক বা বৰ মানিমুনিয়ে হওক নাইবা পদিনাই হওক